বহুতে অসুবিধা আছে কাৰণ আমি প্ৰথমতে কৰিছিলোঁ প্ৰসূতি আৰু বাচ্চাখিনি মৃত্যু আৰু কমৰ কাম আমাক প্ৰথম দিছিলে কিন্তু এতিয়া আমাক এনেকুৱা কামৰ বোজা দিছে আঁঠুৱাৰ হোৱাৰ পৰা তাৰপিছত আমি অনলাইনৰ কাৰ্ড বনোৱাৰ পৰা মানে গোটেইখিনি আমাক মানে এনেকুৱাকৈ হাৰাশাস্তি দিয়ে আমাৰ ৰেষ্ট নাই 24 ঘণ্টা আমি কাম কৰোঁ কিন্তু কেতিয়াবা যদি আমাৰ কিবা অসুখ হয় বা ঘৰত কিবা অসুবিধা হয় তেওঁলোকক তেতিয়াও তাৰমানে আহিব লাগে ল'ৰা ছোৱালী যদি কিবা পৰীক্ষা থাকে বা কিবা জন্মদিন কিবাকিবি বহুত কিবাকিবি থাকে কিন্তু এতিয়াও আমি সিহঁতক আমি সময় দিব লাগে আমাক এনেকৈ ফোন কৰে তোমালোক আহা আৰু আমি এটা কি সমস্যা পাইছোঁ যদি কোনোবা আচাৰ গিৰিয়েক নাইবা ল'ৰা ছোৱালী ঢুকাইছে তেওঁলোকে ৰাতিপুৱা মোৰ ক্ষেত্ৰতে এনে গৈছে মোৰ ল'ৰাটো মৰিছে আগৰ দিনা পিছদিনা বাইদেউসকল গৈছে চাৰু ৰিপৰ্টটো দিয়ে কিন্তু মোৰ হুঁচ নাই মোৰ সহকৰ্মী আশাগৰাকী কিৰণ কলিতে এতিয়া বাইদেউহঁতক বোলে গালি পাৰি পঠাইছে মইতো গমেই নাপাওঁ আমাৰ কামবিলাক তেনেকুৱা তাৰমানে আমাৰ দুখো নাই সুখো নাই মানে খোৱাৰো সময় নাই ৰ'দে বতাহে নন ষ্টপ আমি ঘূৰি থাকোঁ তথাপিতো আমাক ভাল কৰি নকয় বা কেতিয়াবা যদি আমি নোৱাৰোঁ কৰিব দিয়ে ক'ব তোমালোক কামৰ পৰা নোৱাৰা যদি বাদ দিয়া চাওক আমি 20 বছৰে কাম কৰিলোঁ এতিয়া আমি বহিম নেকি আমাৰ বহাৰ কোনো কথা নাই আৰু আমাক যি পইচা দিছে আমাক কাম অনুযায়ী পইচা দিছে আৰু আমি যি কামত আমি পইচা পাওঁ সেই কামহে কৰিম পইচা নোহোৱা কাম আমি একো নকৰোঁ যেনে মিটিংবিলাকত মাতে আমাক মাত্ৰ চিংৰা এটাৰ চাহ খাবৰ বাহিৰে আমাক আকৌ নিদিয়ে নাগৰিজুলি কুমাৰী কাটা ইমান দূৰৰ পৰা অহাখিনি আহে 200-300 টকা ভাড়া কৰি কিন্তু তেওঁলোকে অকল চাহ কাপ খাই যায় তাৰোপৰি তেওঁলোকৰ গাড়ী ভাড়া নাই কিবা নাই একো নিদিয়ে সেইকাৰণে আমি আজি এই চেনেলৰ জৰিয়তে কৈছোঁ জানো প্ৰত্যেক ঠায়ে মিটিংবিলাক দিব লগা হ'লে দিয়ক তামোলপুৰত মাতিব নালাগে কাৰণ আশাবিলাকৰ বহুত অসুবিধা আৰু দিনটো কাম কৰি বা ৰাতি আমি ডেলিভাৰীৰ লগত থাকোঁ ৰাতিপুৱা আমাক ফোন কৰিব বাইদেউ আপোনালোকৰ মিটিং আছে কি আমাৰ জিৰণি নাই 8 ঘণ্টা যদি ডিউটি কৰি এজন কৰ্মচাৰীয়ে 40-50 দৰমহা পায় আমি কিমান পাওঁ আমি 24 ঘণ্টা ডিউটি কৰি মাহৰ মূৰত 3000 টকা 3000 কেনেকৈ পাওঁ কামৰ ওপৰত পাওঁ 1000 টকাটো আমাক কিবা এৰিয়াৰ পইচা হিচাপে দিয়ে 6 মাহৰ মূৰত 3 মাহৰ মূৰত 2000 টকা দি চলিব পাৰি নেকি পৰিয়াল এটা আমাৰ ল'ৰা ছোৱালী নাই আমাৰ কি পেট নাই নেকি সেইকাৰণে চৰকাৰক কৈছোঁ যে আমাক এখন ভালকৈ গামোচা দিয়ক আমি পেটত বান্ধি ঘূৰি ফুৰিম আমাৰ কাৰ্যসূচী এনেধৰণৰ লৈছোঁ যে যি কামত পইচা নাই মিটিঙেই হওক কিবা হওক যদি পইচা নিদিয়ে আমি সেইবিলাক কাম নকৰোঁ যদি পইচা আছে আমি কাম কৰিম আৰু আমাৰ পইচাবিলাক কেনেকুৱা কিবা এটা কাম কৰি 1 টকা দিব 1 টকাৰ মূল্য আছে নেকি আৰু আমাক চাওক নেটত কাম কৰিব দিয়ে আৰু আমাক কি দিয়ে 100 টকা দিয়ে চৰকাৰৰ পৰা আমাক মোবাইল ভৰাব 100 টকাৰ মোবাইলত ৰিচাৰ্জ কৰিব পৰা কিবা আছে নেকি সুবিধা আপোনালোকে কওক 300 টকাৰ তলত পইচা ভৰাব নোৱাৰি 3000 টকাৰে আমি নিজেই খাম নে ল'ৰা ছোৱালীক দিম নে PHCত গাড়ী ভাড়া কৰি আহিম আমি মানে সদক আমি যিখিনি আমাক মানে 1000 টকা আমাৰ 10 তাৰিখে মানে বঢ়াই দিয়া বুলি কৈছে তাতে আমি এতিয়া মানে সন্তুষ্ট বুলি ধৰি লৈছোঁ কাৰণ আমাৰ এই বিষয়ত আমাৰ সদক আমাৰ নেতৃবৃন্দ আছে তেখেতসকলে আলোচনা কৰিব আমাৰ কথাটো হৈছে কি আমি আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্টত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছিলোঁ যেনেকৈ আমি এতিয়াবা যদিও আমি ইমান 24 ঘণ্টা ডিউটিৰ সময়ত বহি থাকোঁ তাৰে পিছতো যদি কেতিয়াবা আমাৰ কিবা এটা অসুবিধা হয় বা কিবা আমাৰ মানে কাম আমি মানে সুচাৰুৰূপে কৰি থাকোঁ কিবা যদি আমাৰ বেমাৰ আজাৰ কিবা বেলেগ ধৰণৰ বা অসুবিধা হয় তেতিয়াহ'লে আমাৰ বিভাগীয় কৰ্তৃপক্ষ হয় আমাৰ স্বাস্থ্য বিভাগত থকা বিষয়বিলাকে আমাক মানে ভয় ভাবুকি দি থাকে যে তোমালোকৰ কামৰ পৰা আমি কাটি দিম কিন্তু এই কাটি দিয়া শব্দটো আমি 20 বছৰ কৰাৰ পিছত এইটো আমি মানি ল'ব পৰা নাই সেইকাৰণে আমি আজি উপযুক্ত মহোদয়ক এই স্মাৰক পত্ৰৰ যোগে জনাইছোঁ আৰু আমাৰ যিখিনি প্ৰাপ্য মাননি বঞ্চিত হৈ আছে সেইখিনিও যাতে তেখেতে মানে আমাক দিয়াৰ ব্যৱস্থা কৰি দিয়ে আৰু তেখেতৰ লগত আমি আজি বহি এটা ভাল সুচাৰু এটা সিদ্ধান্ত আমি ল'বলৈ বাধ্য হ'লোঁ তেখেতে আমাক কথা দিছে এমাহৰ ভিতৰতে আমাৰ চলচলটো কৰি দিছে তেতিয়া আমাৰ ধৰি লওক মানে আয়ুষ্মান ভাৰতৰ কাম কৰিব লাগে যিবিলাক আমাৰ অনলাইনত মানে সুবিধাজনক নহয় কাৰণ যি আমাৰ বহু আশাকৰ্মী আছে বয়সীয়াল তেওঁলোকে মোবাইলত অকল অহা আৰু যোৱা ফোনটোৱে মানে ধৰিব জানে তাৰে পিছতো মানে তেওঁলোকে যেতিয়া মানে অনলাইন কৰিব দিয়ে জিপিএছ কেমেৰাৰ হেৰি কৰিব দিয়ে তেওঁলোকে কিন্তু একেবাৰে কৰিব পৰা নাই আৰু নোৱাৰি বুলি ক'লেও আমাৰ বিষয়বিলাকে কি কয় মানে ৰিকুৱেষ্ট কৰে আমাক মোক চাই কৰক আপোনালোকে টেণ্ডাৰ পিছত এটা পাই যাব কিন্তু কৰাৰ পিছত আমাৰ তেখেতে কিন্তু আমাৰ কোনো দায়িত্ব লোৱা নাই কাৰণ আমি উদ্যমিতা মহিলা আঁচনিৰ কাম কৰিলোঁ বিহুৰ আগত যিবিলাক মহিলা আমি ঘৰত মানে ব্যস্ত থাকিব লাগে সেই সময়তো আমি গাঁৱে ঘূৰি ফুৰিছোঁ য'ত 6-7 কিলোমিটাৰ দূৰত আমি মানে এইবিলাক কাম কৰিব লগা হৈছে আৰু যাৰ বিনিময়ত আমি আজি পৰ্যন্ত সেই পইচাটো পাবলৈ সক্ষম নহ'লোঁ আমি 24 ঘণ্টা কাম কৰিব 24 ঘণ্টা আমি এলাৰ্ট থাকিব লাগে আমাৰ সুবিধা আমি পোৱা নাই তাৰমানে আমাৰ দুখো নাই সুখো নাই মানে খোৱাৰো সময় নাই ৰ'দে বতাহে নন ষ্টপ আমি ঘূৰি থাকোঁ তথাপিতো আমাক ভাল কৰি নকয় বা কেতিয়াবা যদি আমি নোৱাৰোঁ কৰিব দিয়ে ক'ব তোমালোক কামৰ পৰা নোৱাৰা যদি বাদ দিয়া চাওক আমি 20 বছৰে কাম কৰিলোঁ এতিয়া আমি বহিম নেকি
আমাৰ বহাৰ কোনো কথা নাই আৰু আমাক যি পইচা দিছে আমাক কাম অনুযায়ী পইচা দিছে আৰু আমি যি কামত আমি পইচা পাওঁ সেই কামহে কৰিম কাম পইচা নোহোৱা কাম আমি একো নকৰোঁ যেনে মিটিংবিলাকত মাতে আমাক মাত্ৰ চিংৰা এটাৰ চাহ খাবৰ বাহিৰে আমাক একো নিদিয়ে নাগৰিজুলি কুমাৰী কটা ইমান দূৰৰ পৰা আহাখিনি আহে 200-300 টকা ভাড়া কৰি কিন্তু তেওঁলোকে অকল চাহ কাপ খাই যায় তাৰোপৰি তেওঁলোকৰ গাড়ী ভাড়া নাই কিবা নাই একো নিদিয়ে সেইকাৰণে আমি আজি এই চেনেলৰ জৰিয়তে কৈছোঁ জানো প্ৰত্যেক ঠায়ে ঠায়ে মিটিংবিলাক দিব লগা হ'লে দিয়ক তামোলবোৰত মাতিব নালাগে কাৰণ আশাবিলাকৰ বহুত অসুবিধা আৰু দিনটো কাম কৰি বা ৰাতি আমি ডেলিভাৰীৰ লগত থাকোঁ ৰাতিপুৱা আমাক ফোন কৰিব বাইদেউ আপোনালোকৰ মিটিং আছে কি আমাৰ জিৰণি নাই 8 ঘণ্টা যদি ডিউটি কৰি এজন কৰ্মচাৰীয়ে 40-50 দৰমহা পায় আমি কিমান পাওঁ আমি 24 ঘণ্টা ডিউটি কৰি মাহৰ মূৰত 3,000 টকা 3,000 কেনেকৈ পাওঁ কামৰ ওপৰত পাওঁ 1,000 টকাটো আমাক কিবা এৰিয়াৰ পইচা হিচাপে দিয়ে 6 মাহৰ মূৰত 3 মাহৰ মূৰত 2,000 টকা দি চলিব পাৰি নেকি পৰিয়াল এটা আমাৰ ল'ৰা ছোৱালী নাই আমাৰ কি পেট নাই নেকি সেইকাৰণে চৰকাৰক কৈছোঁ যে আমাক এখন ভালকৈ গামোচা দিয়ক আমি পেটত বান্ধি ঘূৰি ফুৰিম আমাৰ কাৰ্যসূচী এনেধৰণৰ লৈছোঁ যে যি কামত পইচা নাই মিটিঙে হওক কিবা হওক যদি পইচা নিদিয়ে আমি সেইবিলাক কাম নকৰোঁ যদি পইচা আছে আমি কাম কৰিম আৰু আমাৰ পইচাবিলাক কেনেকুৱা কিবা এটা কাম কৰি 1 টকা দিব 1 টকাৰ মূল্য আছে নেকি আৰু আমাক চাওক নেটত কাম কৰিব দিয়ে আৰু আমাক কি দিয়ে 100 টকা দিয়ে চৰকাৰৰ পৰা আমাক মোবাইল ভৰাব 100 টকা 100 টকাত মোবাইলত ৰিচাৰ্জ কৰিব পৰা কিবা আছে নেকি সুবিধা আপোনালোকে কওক 300 টকাৰ তলত পইচা ভৰাব নোৱাৰিম 3,000 টকাৰে আমি নিজেই খাম নে ল'ৰা ছোৱালীক দিম নে PHCত গাড়ী ভাড়া কৰি আহিম আমি মানে সদস্যমি যিখিনি আমাক মানে 1,000 টকা আমাৰ 10 তাৰিখে মানে বঢ়াই দিয়া বুলি কৈছে তাতে আমি এতিয়া মানে সন্তুষ্ট বুলি ধৰি লৈছোঁ কাৰণ আমাৰ এই বিষয়ত আমাৰ সদস্যৰ নেতৃবৃন্দ আছে তেখেতসকলে আলোচনা কৰিব আমাৰ কথাটো হৈছে কি আমি আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্টত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছিলোঁ যেনেকৈ আমি এতিয়াবা যদিও আমি ইমান 24 ঘণ্টা ডিউটিৰ সময়ত বহি থাকোঁ তাৰে পিছতো যদি কেতিয়াবা আমাৰ কিবা এটা অসুবিধা হয় বা কিবা আমাৰ মানে কাম আমি মানে সুচাৰুৰূপে কৰি থাকোঁ কিবা যদি আমাৰ বেমাৰ আজাৰ কিবা বেলেগ ধৰণৰ বা অসুবিধা হয় তেতিয়াহ'লে আমাক বিভাগীয় কৰ্তৃপক্ষ হয় আমাৰ স্বাস্থ্য বিভাগত থকা বিষয়বিলাকে আমাক মানে ভয় ভাবুকি দি থাকে যে তোমালোকৰ কামৰ পৰা আমি কাটি দিম কিন্তু এই কাটি দিয়া শব্দটো আমি 20 বছৰ কৰাৰ পিছত এইটো আমি মানি ল'ব পৰা নাই সেইকাৰণে আমি আজি উপযুক্ত মহোদয়ক এই স্মাৰক পত্ৰ যোগে জনাইছোঁ আৰু আমাৰ যিখিনি প্ৰাপ্য মাননি বঞ্চিত হৈ আছে সেইখিনিও যাতে তেখেতে মানে আমাক দিয়াৰ ব্যৱস্থা কৰি দিয়ে আৰু তেখেতৰ লগত আমি আজি বহি এটা ভাল সুচাৰু এটা সিদ্ধান্ত আমি ল'বলৈ বাধ্য হ'লোঁ তেখেতে আমাক কথা দিছে আমাৰ ভিতৰতে আমাৰ চলচলটো কৰি দিব দিছে তেতিয়া আমাৰ ধৰি লওক মানে আয়ুষ্মান ভাৰতৰ কাম কৰিব লাগে যিবিলাক আমাৰ অনলাইনত মানে সুবিধাজনক নহয় কাৰণ যি আমাৰ বহু আশাকৰ্মী আছে বয়সীয়াল তেওঁলোকে মোবাইলত অকল অহা আৰু যোৱা ফোনটোৱে মানে ধৰিব জানে তাৰে পিছতো মানে তেওঁলোকক যেতিয়া মানে অনলাইন কৰিব দিয়ে GPS কেমেৰাৰ হেৰি কৰিব দিয়ে তেওঁলোকে কিন্তু একেবাৰে কৰিব পৰা নাই আৰু নোৱাৰি বুলি ক'লেও আমাৰ বিষয়বিলাকে কি কয় মানে ৰিকুৱেষ্ট কৰে আমাক মোক চাই কৰক আপোনালোকে 10 rupees এটা পাই যাব কিন্তু কৰাৰ পিছত আমাৰ তেখেতেও কিন্তু আমাৰ কোনো দায়িত্ব লোৱা নাই কাৰণ আমি উদ্যমিতা মহিলা আঁচনিৰ কাম কৰিলোঁ বিহুৰ আগত যিবিলাক মহিলা আমি ঘৰত মানে ব্যস্ত থাকিব লাগে সেই সময়তো আমি গাঁৱে গাঁৱে ঘূৰি ফুৰিছোঁ য'ত 6-7 কিলোমিটাৰ দূৰত আমি মানে এইবিলাক কাম কৰিব লগা হৈছে আৰু যাৰ বিনিময়ত আমি আজি পৰ্যন্ত সেই পইচাটো পাবলৈ সক্ষম নহ'লোঁ আমি 24 ঘণ্টা কাম কৰিব 24 ঘণ্টা আমি এলাৰ্ট থাকিব লাগে আমাৰ সুবিধা আমি পোৱা নাই